এইগাল পলু ধৰা হৈছে আজি। এয়া আমাৰ ধৰিয়ে আছে পলু। এইবোৰ পলু পুৰা পকি আছে। আজি এতিয়া আৰম্ভ হৈছে পকিবলৈ, আৰু পকিবগৈ আৰু। এয়া মায়ে ধৰি আছে। চক কিমান পলু আছে ইয়াত। গোটেই পাত খাই আছে। পাত নাই আমাৰ ইমান। গছ পাত দিয়া হৈ দিছে, এতিয়া গছ পাত দি দিছোঁ। এইবোৰ হাজাৰ হাজাৰ আছে গোটেই। আৰু আগত আছিলে ভালেমান। এইবোৰতো এদাই হৈছেগৈ, পকি পকি খালোঁ। পলু বিকিবলৈ নহয়, এইবোৰ ঘৰত খাবলৈকে কৰা হৈছে এনেই আৰু। এয়া চব পলু ধৰি আছে। এইফালেও আছে। এইগাল চব গুগাল দেখিয়ে গম পাইছে কিমান পলু আছিলে। দম লাগি গৈছে। পাত নাই এতিয়া, পাত দম লাগি গৈছে। এইফালে এগাল ধৰিয়ে থৈছে চব। এইবোৰ কেনেকৈ গৈছেগৈ, পলাইছে। ইয়াৰ পৰা পৰি গৈছে এইগাল। কিমান হাজাৰ হাজাৰ পলু পকিছে। কালিতো ভালেমান পকিছিলে, দেখাবলৈ নহ'ল বা ভিডিঅ'ত মাৰিলোঁ দেখাবলৈ। কালিতো এডলা বুলি কৈছে। এইবোৰ আছে, বাঁহ হৈ গ'ল আগতে এইবোৰ। এয়া এগাল এইফালে এনেকুৱা কেনেকৈ এইখিনিতো বাঁহ ধৰিয়ে আছে। ইয়াতো বহুত পলু আছে। 20-25 ফুটমান পলু আছে ইয়াত। এইটো চাওক, এইবোৰ কলপাত আনি থৈছে, এইবোৰ দিব লাগে অকণমান। এইটো বস্তাত আছে, 2 বস্তা সোমাই থৈছে। ইয়াতো বহুত পলু আছে। কালি ধৰি থোৱা আছে এইখিনি। এয়া চাওক, এইবোৰ এয়া কেনেকুৱা পুৰা খাম। এনেকুৱা বাঁহ ধৰিব লাগিব, এনেকুৱা তেতিয়াহে খাব পাৰিম। এইবোৰ হ'বগৈ আৰু। লেতেৰা হৈছে এইটো। এইবোৰ চব কেনেকুৱা হ'ব দে। কষ্ট পাইছে বাঁহ বনাবলৈ।